নমস্কাৰ নিউজ ৱাইবৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছো দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই কেন্দ্ৰীয় নিৰ্বাচন আয়োগে পশ্চিম বংগলৈ প্ৰেৰণৰ নিৰ্দেশ দিছে নিৰাপত্তা বাহিনীৰ 125টাকৈ কোম্পানী। শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে ৰক্তাক্ত সংঘৰ্ষ। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে। কুইপৰ 2 অপহৃত বিষয়াক চৰম শাস্তি দিয়াৰ পৰা বিৰত থাকিব আলফা স্বাধীনে। দেওবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাবৰ এজন সাংবাদিকক ফোনযোগে এইদৰে কয় আলফাৰ উপসভাপতি তথা সেনাধ্যক্ষ পৰেশ বৰুৱাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 87টা কৃষক সংগঠনে ভাৰতৰ কৃষক সংগঠন সংযুক্ত কিষাণ মৰ্চাই গঢ়ি তোলা আন্দোলনলৈ সম্পূৰ্ণ সমৰ্থন আৰু শুভেচ্ছা আগবঢ়াইছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ভাষ্য, নতুন 3 কৃষি আইন কৃষকৰ বাবে মৃত্যুদণ্ড স্বৰূপ। দেওবাৰে কেজৰিৱালে কয় যে নতুন কৃষি আইনসমূহ কৃষকৰ বাবে মৃত্যুদণ্ড সদৃশ। পুনৰ লকডাউন হ'ব পাৰে মহাৰাষ্ট্ৰত। মুখ্যমন্ত্ৰীৰ এই ঘোষণা। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰতো পুনৰ COVID-19 ৰোগীৰ সংখ্যা বৃদ্ধি হ'ব ধৰিছে। যোৱা 24 ঘণ্টাৰ ভিতৰত 921 জন লোকৰ দেহত COVID-19 ধৰা পৰিছে। ইতিমধ্যে ৰাজ্যখনৰ অন্যতম COVID-19 প্ৰভাৱিত চহৰ অমৰাৱতীত আজিৰে পৰা লকডাউনৰ ঘোষণা কৰা হৈছে। কিমান সুৰক্ষিত টোল গেটসমূহ? চাংচাৰী আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত টোল গেটৰ কাউণ্টাৰৰ পৰা দিন দুপৰতে এখন মহেন্দ্ৰ কোম্পানীৰ যাত্ৰীবাহী SC ভেনৰ কৰ্মচাৰীয়ে ধন কাঢ়ি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। দুটা এৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিজেপিয়ে। দিল্লীত মোদীৰ সন্মুখত ৰঞ্জিত দাস। দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াৰ এখনি সভা। এটা এ হৈছে এক্টিভিটি অফ পাৰ্টি ৱৰ্কাৰ্ছ আৰু আনটো এ হৈছে এচিভমেণ্ট অফ দ্য গভৰ্ণমেণ্টছ। কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা। চৰকাৰ গঠনৰ 2 মাহৰ ভিতৰত বাধা দিয়া আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। আৰক্ষীৰ বাধা নেওচি মূৰত গেছ চিলিণ্ডাৰ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰতিবাদ। এইখিনিয়ে আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।